লাভ ষ্টৰী শুনিবলৈ এই পেজটো সাবস্ক্ৰাইব কৰক আৰু নটিফিকেশ্যনৰ বাবে বেল আইকনটো প্ৰেছ কৰক। সময় হৈ গ'ল উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড এফ এম লাভ ষ্টৰী আৰু এটা নতুন লাভ ষ্টৰী লৈ মই পাহি আকৌ এবাৰ আপোনাৰ কাষ চাপিলোহি। আশা কৰোঁ আপোনাৰ ভাল। চাহক প্ৰেমৰ জাৰ্ণি আৰম্ভ কৰিছোঁ এখন নতুন চিঠিৰ জৰিয়তে। চিঠিখন আহিছে ওদালগুৰিৰ পৰা পঠিয়াইছে ৰাহুলে। তেওঁ নিজৰ ষ্টৰীটিৰ নাম দিছে মোৰ উশাহত তোমাৰ সুবাস। চাহক শুনো আজি ৰাহুলৰ লাভ ষ্টৰী। নমস্কাৰ গ্ৰহণ কৰিব মৰমৰ পাহিবা। সদায় হাঁহি থাকক, সুখত থাকক, আন্তৰিকতাৰে শুভকামনা থাকিলে আপোনালৈ। মই আপোনাৰ নিয়মীয়া শ্ৰোতা নহয় যদিও আপোনাৰ প্ৰিয় শ্ৰোতা। এতিয়া একমাত্ৰ আপোনাক লৈ আশাবাদী, সেয়েহে পঠিয়ালোঁ চিঠিখনি। আপুনি কাহিনীটো পৰিৱেশন কৰিলে হয়তো মোৰ দুখৰ জীৱন বাটত এধানি পোহৰ নামিব, কিছু সকাহ পাম। আখৰবোৰ ভাল নহয় পাহিবা, কিছু কষ্ট কৰিবলগীয়া হ'ব পাৰে আপোনাৰ, তাৰ বাবে চৰি। মই ৰাহুল জোনাক ওদালগুৰিৰ পৰা। মোৰ প্ৰেয়সীৰ নাম ডিম্পী। প্লিজ পাহিবা, আন্তৰিকতাৰে কামনা কৰিছোঁ আপুনি যাতে শ্বেয়াৰ কৰে, সদায় চিৰকৃতজ্ঞ হৈ ৰ'ম। আজি আমি শুনি গৈ থাকিম ৰাহুলৰ লাভ ষ্টৰী মোৰ উশাহত তোমাৰ সুবাস। লাভ ষ্টৰী শুনিবলৈ এই পেজটো সাবস্ক্ৰাইব কৰক আৰু নটিফিকেশ্যনৰ বাবে বেল আইকনটো প্ৰেছ কৰক। Super Hits 93.5 Red FM মই আপোনাৰ সৈতে পাহি এণ্ড ৱেলকাম বেক। চলি আছে উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড এফ এম লাভ ষ্টৰী। আজি পঢ়িম ৰাহুলৰ লাভ ষ্টৰী মোৰ উশাহত তোমাৰ সুবাস। তেওঁ লিখিছে, কাহিনীলৈ আহিছোঁ। পাহিবা, অতীতত 3বাৰকৈ ব্ৰেকআপ হোৱাৰ পিছত বৰকৈ ভাগি পৰিছিলোঁ। হতাশাত ভুগিছিলোঁ, ধৰিব পৰা নাছিলোঁ কি সঁচা কি মিছা। পাহিবা, মোৰ মনটোৰ কথা কওঁ। মই সকলোৰে হৈ চিন্তা কৰোঁ, কামনা কৰোঁ। আনৰ সুখত হাঁহি, আনৰ দুখত চকু পানী। মোৰ ঘৰৰ মানুহৰ লগত মোৰ চিন্তা ভাৱনাবোৰ নিমিলে। সঁচাকৈ মই অকণমান বেলেগ। পাহিবা, সেই 3জনী ছোৱালীক ছিৰিয়াছলি ভাল পাইছিলোঁ, কিন্তু সিহঁতৰ কাৰণে মই এটা পুতলা আছিলোঁ। খেলিলে, পুৰণি হ'ল, দলিয়াই দিলে। হয়তো আপুনি বুজি পাইছে মই কি ক'ব বিচাৰিছোঁ। তাৰপিছত পাহিবা, মই 2 বছৰ অকলেই থাকিলোঁ। প্ৰেম ভালপোৱাৰ পৰা নিজকে আঁতৰাই ৰাখিলোঁ। মেট্ৰিক পাছ কৰিলোঁ। তাৰপিছত ঘৰৰ ওচৰৰে কলেজ এখনত নাম লগালোঁ। ৰাহুল, প্ৰথমতেতো মই ভাবিছিলোঁ তুমি চাগে এতিয়া চাকৰি কৰা, মানে তোমাৰ মেট্ৰিক 16 বছৰ হোৱাৰ আগতেই তুমি 3বাৰ প্ৰেমত পৰিলাই। দিছ ইজ ইমেচিয়ৰিটি। আই উইল নট চে দিছ ইজ লাভ। 16 বছৰ আগতেই তুমি প্ৰেমত, তাকো 3বাৰকৈ পৰিলা, তোমাৰ হাৰ্ট ব্ৰেক হ'ল, তুমি উঠিলা। দেট ৱাজ জাষ্ট এন ইনফেচুৱেশ্যন। আৰু তুমি যাৰ সৈতে প্ৰেমত পৰা বুলি ভাবিছা সেয়া প্ৰেম নহয়, দেট ৱাজ এন এট্ৰেকশ্যন। আৰু 3বাৰকৈ তোমাৰ এট্ৰেকশ্যনেই হৈছে। গতিকে আই এম নট চিয়'ৰ এবাউট দিছ ষ্টৰী, বাট য়েছ, এতিয়ালৈকে মই গম পাইছোঁ যে তুমি একেবাৰেই মিচিয়ৰ্ড হয় আৰু তোমাৰ যিখিনি তুমি ভালপোৱাৰ নাম দিছা সেইটো আচলতে এট্ৰেকশ্যন হয়। 16 বছৰ আগতে 12-13 বছৰ বয়সত তুমি 3বাৰ প্ৰেমত পৰাটো বহুত আচলতে একেবাৰে হ'ব নলগীয়া কথা। বাট ষ্টিল য়েছ, এনেকুৱা এটা সময়ত, এনেকুৱা এটা এইজত খুব মন যায় আৰু এট্ৰেক্ট হয় ফিজিকেলি, মেণ্টেলি, ইম'চনেলি। অপজিট ছেক্সৰ প্ৰতি এট্ৰেকশ্যন এটা আহে আৰু সেইটো ষ্টেজত তুমি আছিলা। গতিকে য়েছ, ইউ থট ইট ৱাজ লাভ, বাট দেট ৱাজ ইনফেচুৱেশ্যন। চ' আগুৱাই গৈ থাকিম আজি ষ্টৰীৰ সৈতে। এণ্ড 93.5 ৰেড এফ এম বজাতে ৰহো। ৰেড এফ এম লাভ ষ্টৰী, RJ পাহিৰ সৈতে। Super Hits 93.5 Red FM মই আপোনাৰ সৈতে পাহি এণ্ড ৱেলকাম বেক। চলি আছে উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড এফ এম লাভ ষ্টৰী। শুনি আছোঁ ৰাহুলৰ লাভ ষ্টৰী মোৰ উশাহত তোমাৰ সুবাস। আগলৈ তেওঁ লিখিছে, তেনেকৈ HS পাছ কৰি কলেজৰ পৰা ওলাই গৈ BA কৰিলোঁ। এনেকৈ দিনবোৰ গৈ থাকিলে। বহুত কষ্ট কৰি সকলোবোৰ পাহৰিব ধৰিছিলোঁ। মই যিখন কলেজত HS কমপ্লিট কৰিছিলোঁ সেইখন কলেজত আমাৰ প্ৰগ্ৰেম কিছুমানত নিমন্ত্ৰণ কৰে এক্স ষ্টুডেণ্টৰ কাৰণে। আমি যাওঁ সকলোৱে। 2017 এপ্ৰিল মাহত সেইখন কলেজত ৰিইউনিয়ন আছিলে আৰু সকলো এক্স ষ্টুডেণ্ট আহিছিলোঁ। ময়ো গৈছিলোঁ সেইদিনা। মই গান গাই ভাল পাওঁ, গান লিখোঁ, কবিতাও লিখোঁ মাজে মাজে। সেইদিনাখন পিছে গান গোৱা নহ'ল, বেলেগ কামত ব্যস্ততাৰ কাৰণে। সেইদিনা তেনেকৈ ইফাল সিফাল কৰোঁতে হঠাৎ চকুত পৰিলে এজনী ছোৱালী, মানে ডিম্পীৰ কথা কৈছোঁ, মোৰ 4th লাভ। শান্ত হাঁহিমুখীয়া এজনী ছোৱালী। তাইৰ মুখখন চকুত পৰিলেহি। সিহঁতৰ মাজতেই কিছুমান কথা চলি আছিলে তাইৰ গ্ৰুপত। ঠিক তেতিয়া মোৰ হ'ল কি নাজানো পাহিবা, মই বহু সময় লাগি চাই ৰ'লোঁ তাইৰ চকু জুৰি, হাঁহি থকা মুখখন আৰু কোমল ওঠৰ কথাৰ বুলনি। তাইও সেই সময়ত লাজে লাজে মোৰ পিনে চাইছিলে। তেতিয়া মোৰ ভয় লাগিছিল, যদি খং কৰে
মই আঁতৰি আহিলোঁ তেনেকৈ পাৰ হ'ল সেই দিনটো চ' ৰাহুলৰ লাইফত আকৌ প্ৰেম আহিলে মানে কাৰোবাক দেখিলে যাৰ নাম ডিম্পী আৰু দেখি ভাল লাগিলে চ' ইমিচিয়ৰ লাভ এটা হৈ আছে ৰাহুলৰ লাইফত গতিকে আগলৈ কি লিখিছে মই পঢ়ি গৈ থাকিম লাভ ষ্টৰী শুনিবলৈ এই পেজটো ছাবস্ক্ৰাইব কৰক আৰু নটিফিকেশ্যনৰ বাবে বেল আইকনটো প্ৰেছ কৰক দুনিয়া বৰকৈ আমনি কৰা হ'ল মোৰ শুকান হৃদয়ত তাই এজাক বৰষুণ হৈ হঠাতে আহিছিল জেপাল কৰিবলৈ মোৰ প্ৰতিটো উশাহত তাইৰ সুবাস বিয়পি পৰিছিল সপোনতো খেদি ফুৰিছিলে সেদিনাৰে পৰা পাহিবা মই অকণ হাঁহিবলৈ শিকিলোঁ তাইৰ হাঁহিত উমলিবলৈ শিকিলোঁ তাইৰ হেঁপাহত হতাশাৰ বুকুচাৰ পৰা যেন তাই মোক আঁতৰাই আনিব পাৰিছিল খুব কম সময়তে অভিনৱ জীৱনৰ যেন এক নতুন যাত্ৰা পুনৰ জগাই তুলিছিল হেৰাই যোৱা বুকুৰ ভালপোৱা আশা কল্পনা এনেকৈয়ে পুনৰ দিনবোৰ আগুৱালে মনৰ কথা খুলি ক'ব নোৱাৰাটো মোৰ একমাত্ৰ দুৰ্বলতা আছিলে পাহিবা মই তাইৰ মাজত যেন সকলো বিচাৰি পালোঁ তাইৰ প্ৰেমত পৰিলোঁ নিজক উজাৰি দিলোঁ থিৰাং কৰিলোঁ যে এই মোৰ ফাৰ্ষ্ট এণ্ড লাষ্ট প্ৰমিছ নিজকে কৰিলোঁ আৰু ভগৱানকো কৰিলোঁ কেতিয়াও আৰু কাকো ভাল নাপাওঁ আৰু পাহিবা মই প্ৰমিছ কেতিয়াও নাভাঙোঁ সেয়েহে ইমান সহজে প্ৰমিছ কেতিয়াও নকৰোঁ মই বহুত ছিৰিয়াছ ল'ৰাজন সদায় সঁচাত থাকি ভাল পাওঁ মই মনৰ দুৰ্বলতাত ভাগি পৰিছিলোঁ সাহস কৰিব পৰা নাছিলোঁ ক'বলৈ যে তাইক মই ভাল পাওঁ কিন্তু সদায় ৰৈ আছিলোঁ হাইস্কুলৰ সেই আম গছজোপাৰ তলত তাইৰ কলেজ ছুটি হ'ব এবাৰ তাইক চাম হেঁপাহ বুকুত বান্ধি পুনৰ উভতি যাম মনৰ কথাবোৰ কম বুলি ভাবিও ক'ব নোৱাৰিলোঁ কিয় নাজানো তাই ওচৰ পালেই মোৰ সাহস নাইকিয়া হয় ভয়তে লাজ পাম বুলি মোৰ চাইকেলৰ চেইন নপৰিলেও চেইন পাত তুলি মনে মনে তাইক চাইছিলোঁ শেষত একো উপায় নোহোৱাত ভাবিলোঁ ফেচবুকত বিচাৰিম কিন্তু তাইৰ নামেই নাজানো তথাপিও এদিন হঠাতে বিচাৰি পালোঁ সেই হাঁহি থকা মুখখনি মই বুজাব নোৱাৰিম পাহিবা কিমান ফূৰ্তি লাগিছিল মোৰ সেই সময়ত আপোন পাহৰা হৈ পৰিছিলোঁ চ' ৰাহুলে ডিম্পীক ফেচবুকত বিচাৰি পালে আজিকালি বিচৰাটো তেনেই সহজ আগতে এবাৰ যদি দেখিলে আৰু তাৰপিছত তাক বা তাইক ক'ত লগ পাম কোনো ঠিকনা নাই কিন্তু এতিয়া ছ'চিয়েল মিডিয়া ইমানেই সহজ কৰি দিছে আপুনি য'তেই নাথাকক কিয় তেওঁক আপুনি বিচাৰি পাবই কাৰণ আমাৰ লাইফত ইমানেই মিউচুৱেল ফ্ৰেণ্ডছ থ্ৰু ফেচবুক কাৰোবাক নহয় কাৰোবাক আমি চিনি পাম বা লগ পাম বা দেখি যামেই চ' ইউ হেভ টু বি ভেৰি কেয়াৰফুল ইন ছ'চিয়েল মিডিয়া আপুনি যদি কাৰোবাৰ পৰা আঁতৰি থাকিব বিচাৰে সেই মানুহজনেও সহজে আপোনাক কিন্তু ছ'চিয়েল মিডিয়াত বিচাৰি উলিয়াব পাৰে So please be careful when you upload pictures, when you upload videos or when you comment onto someone. But jodi apuni karobar logot chatting o kore be careful. Karon apuni najane je apunar hoite he byakti jone kotha pati ase je kun hoy. He photo khonar arot kun ase. So please be careful in social media. Agway thakim Rahulor story hoite and 93.5 Red FM bajate raho. Red FM love story. Love story. RJ Pahir hoite. Super Hits 93.5 Red FM মই আপোনাৰ সৈতে পাহি শুনি আছে আপুনি উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড এফ এম লাভ ষ্টৰী শুনি আছোঁ ৰাহুলৰ লাভ ষ্টৰী মোৰ উশাহত তোমাৰ সুবাস আগলৈ তেওঁ লিখিছে ৰিকুৱেষ্ট পঠিয়ালোঁ 3 মাহৰ পিছত ফাইনেলি একচেপ্ট কৰিলে তাই মোৰ ৰিকুৱেষ্ট তাই মোক কৈছিলে চৰি বেয়া নাপাবা মই তোমাক চিনি পোৱা নাছিলোঁ তুমি আমাৰ কলেজৰে পাছ আউট লাহে লাহে কথা পতা আৰম্ভ হ'ল কেইদিনমান যোৱাৰ পিছত মই নম্বৰ খুজিলোঁ তাই অকণমান চিন্তা কৰি 2 দিন পিছত তাইৰ নম্বৰটো শ্বেয়াৰ কৰিলে মই ৰাতি কল কৰিলোঁ কথা পাতিলোঁ বিশ্বাস কৰিব পাহিবা কেতিয়া ৰাতিপুৱা হ'ল গমকে নাপালোঁ পিছদিনা তাইৰ কলেজ আছিলে মই তাইক কলেজৰ বাহিৰত লগ ধৰিবলৈ আহিলোঁ তাই টোপনিয়াই আহি আছিলে তাইক দেখি হাঁহি দিলোঁ আৰু মই সেই হাঁহিটি পিন্ধি ঘৰমুৱা হ'লোঁ এনেকৈয়ে পাহিবা দিন ৰাতিবোৰ সৰু সৰু ভাল লগাৰ মাজেৰে গৈ থাকিলে নিজক পাহৰি গ'লোঁ তাইক চিৰিয়াছলি ল'লোঁ বহুত মৰম কৰোঁ ভাল পোৱা দিওঁ কেয়াৰ কৰোঁ ৰেছপেক্ট কৰোঁ আৰু সদায় ফূৰ্তিত ৰাখিবলৈ চেষ্টা কৰোঁ কিন্তু তাইক জানিব দিয়া নাছিলোঁ ওৱান ছাইডেড লাভ চ' ৰাহুল ইজ অলৰেডি ইন লাভ উইথ ডিম্পী বিফ'ৰ ন'য়িং যে ডিম্পীৰ লাইফত কোনোবা আছেনে নাই ডিম্পী কেনেকুৱা ডিম্পীয়ে তাৰ বিষয়ে কি ভাবে কি নাভাবে হি ইজ ইন লাভ চ' আগুৱাই গৈ থাকিম আজি ষ্টৰী সৈতে লাভ ষ্টৰী শুনিবলৈ এই পেজটো ছাবস্ক্ৰাইব কৰক আৰু নটিফিকেশ্যনৰ বাবে বেল আইকনটো প্ৰেছ কৰক পিছত মই তাইক সকলো কথা খুলি ক'লোঁ কিন্তু পাহিবা আৰম্ভণিতে মই এটা ভুল কৰিলোঁ হয়তো সেইটোৱেই ডাঙৰ ভুল তাই সোনকালে বুজি পাক বুলি মই 2 বছৰ আগৰ পৰাই হেনো তাইক ভাল পাওঁ বুলি ক'লোঁ সেইটোৱে চাগে ভুল হ'ল মই মিছা মাতিলোঁ কিন্তু পাহিবা তাইক ভাল পাওঁ সেয়া সঁচা নিজতকৈও বেছি মৰম কৰোঁ কেয়াৰ লওঁ ৰেছপেক্ট কৰোঁ সদায় তাইৰ হৈ থাকিম তাইৰ হৈ কৰিম বুলি কথাও দিছিলোঁ নিজক আৰু ভগৱানক
পিছত পাহিবা তাই ক'লে যে তাইৰ বয়ফ্ৰেণ্ড আছে ক্লাছ 7ৰ পৰাই ভাল পায় একেখন স্কুলৰে হয় তেতিয়া পাহিবা আকাশখন যেন টুকুৰা টুকুৰ হৈ মোৰ মূৰত পৰিছিলহি নিশব্দ হৈ পৰিছিল সকলো বহুত কান্দিছিলোঁ পাহিবা শেষবাৰৰ বাবে আকৌ প্ৰেমৰ সন্মুখত হাৰি যোৱাৰ নিচিনা হ'ল কিন্তু সেই সময়ত হাঁহিৰে চকুলোবোৰ ঢাকিছিলোঁ অনুভৱ কৰিছিলোঁ হৃদয় ভঙাৰ দুখ বেদনা নিমিষতে সকলো যেন শেষ হৈ পৰিছিল পুনৰ মৰুভূৰ মাজত জীয়াব লগা হৈছিল তেতিয়া পাহিবা মই তাইক ক'লোঁ চোৱা একো নাই এইবোৰ বাদ দিয়া মই তোমাক ভাল পাওঁ সেয়া মোৰ কথা আৰু সদায় ভাল পাই থাকিম সেয়া শেষ কথা তুমি তোমাৰ ৰিলেশ্যনশ্বিপত সুখী হোৱা শুভকামনা থাকিলে তেনেকৈ পাহিবা আমি ফ্ৰেণ্ড হিচাপে থাকিলোঁ কথা পাতোঁ সকলো শ্বেয়াৰ কৰোঁ ইজনে আনজনৰ লগত চ' ৰাহুল প্ৰথমতে তুমি মোক কৈছিলা চিঠিখনতে লিখিছিলা যে তুমি সদায় সঁচা কোৱা বা সত্যত থাকা আৰু তুমি মিছা এটা আৰম্ভ কৰিলা যে তুমি 2 বছৰৰ পৰাই তাইক ভাল পোৱা ৱেল তুমি হাই ছেকেণ্ডেৰী কমপ্লিট কৰি ডিগ্ৰী পঢ়ি থাকোঁতে তাইক লগ পাইছা আৰু বিফ'ৰ মেট্ৰিক তুমি 3টা ৰিলেশ্যনশ্বিপত আছিলা চ' বেচিকেলি হাই ছেকেণ্ডেৰী পাছ কৰি 2 বছৰ ভিতৰত তুমি আকৌ প্ৰেমত পৰিলা চ' প্ৰেমত পৰিলা বাট উইদাউট ইভেন ন'য়িং যে ডিম্পীৰ লাইফত কোনোবা আছে নে নাই তাৰপিছত যেতিয়া তুমি প্ৰেমত পৰিলা তুমি নিজকেও প্ৰমিছ কৰিলা আৰু তুমি নেদেখাজনৰ আগতো প্ৰমিছ কৰিলা যে তুমি সদায় তাইৰে হৈ থাকিবা ইভেন বিফ'ৰ ন'য়িং যে তাইৰ লাইফত কোনোবা আছে নে নাই তাৰপিছত যেতিয়া তুমি গম পালা যে তাইৰ লাইফত কোনোবা আছে তেতিয়া তুমি ওলাই আহিব লাগিছিলে দিছ ইজ ইয়ৰ থাৰ্ড মিষ্টেক তুমি যিমান তাইক সন্মান দিছা বা যিমান তাইক তুমি ভাল পোৱা বা যিমান তাইৰ তুমি কেয়াৰ লোৱা সেই কেয়াৰিং সেই ভাল পোৱাখিনি তুমি তোমাৰ ফেমিলি মেম্বাৰ ফ্ৰেণ্ড বা মা দেউতাক দিবাচোন যিয়ে নিস্বাৰ্থভাৱে তোমাক ভাল পায় যি মা দেউতাই তোমাৰ কেৰিয়াৰ হোৱাটো বিচাৰে তুমি সুখী হোৱাটো বিচাৰে তুমি আগুৱাই যোৱাটো বিচাৰে তুমি লাইফত কিবা এটা কৰাটো বিচাৰে সেই মা দেউতাৰ সপোনখিনি তুমি নাভাবি তুমি নিজৰ চেলফিছ মোটিভত আগুৱাই গৈ আছা মই এইটো নকওঁ যে প্ৰেম কৰাটো ভুল কিন্তু তুমি ইমানেই বেছি ইনভলভ হৈ গৈছা যে তুমি নিজকো প্ৰমিছ কৰিছা নেদেখাজনকো প্ৰমিছ কৰিছা যে তুমি সদায় তাইৰে হৈ থাকিবা নেদেখাজনক এইটো প্ৰমিছ কৰাচোন যে প্ৰেম আহক নাহক মই মোৰ মা দেউতাৰ সপোন পূৰা কৰিম মই নিজৰ লাইফত ছেটেল হ'ম কেৰিয়াৰ বনাম এনেকুৱা ধৰণৰ প্ৰমিছ কিয় নকৰা উইচ ইজ চেন্সিবল উইচ ইজ প্ৰেক্টিকেল এইটো প্ৰেক্টিকেলি নহয় যিটোৰ লগত তোমাৰ ষ্টেবিলিটিয়ে নাই যিটো তোমাৰ হাতত নাই তেনেকুৱা ধৰণৰ এটা প্ৰমিছ তুমি কিয় কৰিছা তুমি যিটো নাজানাই যে ৰিলেশ্যনশ্বিপটোত আগুৱাই গৈ কি হ'ব তুমি এনেকুৱা এটা প্ৰমিছ কৰিছা যে তাইক সদায় সুখত ৰাখিম তাইৰ লগতে থাকিম আৰু কাকো ভাল নাপাওঁ ইটছ ৰিয়েলি মেচিউৰিটি চ' আগুৱাই গৈ থাকিম আজি ষ্টৰী সৈতে লাভ ষ্টৰী শুনিবলৈ এই পেজটো ছাবস্ক্ৰাইব কৰক আৰু নটিফিকেশ্যনৰ বাবে বেল আইকনটো প্ৰেছ কৰক ৰাখিছিলোঁ মই যদিও নিজৰ কৰি পোৱা নাছিলোঁ সদায় সুখত থকাটোৱে কামনা কৰিছিলোঁ কিন্তু পাহিবা মোৰ এটা কথা জানিব পাই বহুত দুখ লাগিছিল যে তাই ৰিলেশ্যনশ্বিপত হেপী নহয় তাই ৰিলেশ্যনশ্বিপত থকাৰ পিছতো তাই বয়ফ্ৰেণ্ড বেলেগৰ লগত ইনভলভড কি কম পাহিবা এই ক্ষেত্ৰত ময়ো প্ৰমাণিত হ'লোঁ নিজ চকুৰে দেখিছিলোঁ যে তাইৰ বয়ফ্ৰেণ্ড আন কাৰোবাৰ লগত ৰিলেশ্যনশ্বিপত আছিলে তাৰপিছতো তাই ছিৰিয়াছ কথা এষাৰ আছে ন পাহিবা যে প্ৰেমত অন্ধ হৈ যায় ঠিক তেনেকৈ তাইও হৈ পৰিছিলে তেতিয়া পাহিবা মই নিজক বুজাব পৰা নাছিলোঁ যিজনী ছোৱালীক মই নিজতকৈও বেছি ভাল পাওঁ মৰম কৰোঁ তাইৰ দুখত কান্দি কাটি ভাগৰিছে ইফালে তাইৰ HS ফাইনেল এক্সাম আহি আছে মই পাহিবা তাইৰ ভালৰ কাৰণে তাইক সাহস দিবলৈ আৰু বেছি ওচৰ চাপিলোঁ সদায় হাঁহি ফূৰ্তিত ৰক্ষা কৰিলোঁ আৰু কি জানে তাইৰ ঘৰৰ প্ৰত্যেকজন ফেমিলি মেম্বাৰৰ মই মন জয় কৰিলোঁ কেৱল তাইৰ কাৰণে তাইৰ ঘৰত ল'ৰা নাই মাক বাপেকে মোক নিজৰ ল'ৰাৰ দৰে ভবা হৈছিলে আমাৰ দুখন ঘৰৰ মাজত এটা সম্পৰ্ক গঢ় লৈ উঠিছিলে চ' ডিম্পী যিটো ৰিলেশ্যনশ্বিপত আছিলে সেইটো ৰিলেশ্যনশ্বিপত তাই হেপী নহয় বিকজ তাইৰ বয়ফ্ৰেণ্ড বেলেগৰ লগত ৰিলেশ্যনশ্বিপত আছে ৱেল ৰাহুল ডিম্পীৰ বিষয়ে মই বেছি নাজানো কাৰণ ডিম্পীয়ে এই ষ্টৰিটো শ্বেয়াৰ কৰা নাই যিহেতু তুমি শ্বেয়াৰ কৰিছা গতিকে তোমাক মই ক'ব পাৰিম তোমাৰ নেক্সট মিষ্টেকটো হৈছে যেতিয়া ডিম্পী কাৰোবাৰ লগত এটা ৰিলেশ্যনশ্বিপত আছে তাৰপিছত তুমি তাইৰ লগত ৰিলেশ্যনশ্বিপত কোনো ধৰণৰ ৰিলেশ্যনশ্বিপত থকাটো কাৰেক্ট নহয় বিকজ তুমি তাইক ভাল পোৱা আৰু সেইটো তাই জানে গতিকে তাইৰ যিয়েই প্ৰব্লেম নহওক কিয় তাই তোমাৰ প্ৰতি ঢাল খাবই কাৰণ তাই জানে যে তুমি তাইৰ বাবে আছা ইট ৱাজ হাৰ ৰিলেশ্যনশ্বিপ গতিকে তাই সেইটো হেণ্ডেল কৰিব লাগিছিলে তাইৰ বয়ফ্ৰেণ্ডৰ লগত যেতিয়া হেপী নহয় যেতিয়া কাজিয়া লাগে তেতিয়া তাই জানে যে কনফ্ৰণ্ট কৰিবলৈ মোৰ সৈতে আন এজন ল'ৰা আছে উইচ ইজ ৰাহুল চ' সেইকাৰণে তাই তোমাৰ লগত ৰিলেশ্যনশ্বিপত আছে which is friendship বা যিকোনো নামেই দিয়া বাট তুমি তাইৰ লগত কণ্টেক্টত
থাকিব নালাগিছিলে আফটাৰ ন'য়িং ডেট শ্বি ইজ ইন এ ৰিলেশ্যনশ্বিপ ছেকেণ্ডলি তাইৰ ইমান কেয়াৰ কৰাটো তাইৰ সুখত সুখী হোৱাটো বা তাইক দুখ নিদিয়াটো বা তাইক সুখত ৰখাটো সেইটো তোমাক দায়িত্ব কোনেও দিয়া নাই তাইও দিয়া নাই তাই তোমাক ক্লিয়াৰলি কৈ দিছিলে ডেট শ্বি ইজ ইন এ ৰিলেশ্যনশ্বিপ এণ্ড শ্বি ইজ ছিৰিয়াছ চ' তুমি নিজে নিজে গাত পাতি ল'লা তাইৰ দায়িত্বটো তাইৰ হেপিনেছটো উইচ ইজ আগেইন এ মিষ্টেক আৰু এনেকুৱা ধৰণৰ মিষ্টেকত এনেকুৱা ধৰণৰ ৰিলেশ্যনশ্বিপত প্ৰব্লেমছ আহিবই আই ডোণ্ট ন' শেষত কি আছে এই চিঠিখনত কিন্তু ক'ৰবাত নহয় ক'ৰবাত মই জানো দিছ ৰিলেশ্যনশ্বিপ ইজ নট গোয়িং টু ৱৰ্ক বিটুইন ইউ এণ্ড ডিম্পি লাভ ষ্টৰী শুনিবলৈ এই পেজটো ছাবস্ক্ৰাইব কৰক আৰু নটিফিকেশ্যনৰ বাবে বেল আইকনটো প্ৰেছ কৰক বা তাই মোৰ লগত বহুত বেছি ক্ল'জ হৈ পৰিলে মোক এৰি থাকিব নোৱাৰা হ'ল তেতিয়া পাহিবা মই ভাবিছিলোঁ যে মোৰ কাৰণে তাইৰ ৰিলেশ্যনটো বেয়া হ'ব আৰু সেইটোৱে মই কেতিয়াও হ'বলৈ নিদিওঁ কাৰণ মোৰ ওৱান ছাইডেড লাভ কিন্তু পাহিবা তাই কেতিয়াও আহিব নিদিলে তেনেবোৰ কথা উলিয়ালেই তাই কান্দে আৰু মোৰ দুৰ্বলতা তাইৰ প্ৰতি আছে বহুত চেষ্টা কৰিলোঁ পাহিবা কিন্তু নোৱাৰিলোঁ নাজানো ভুলেই কৰিলোঁ নে বেয়া কৰিলোঁ মোৰ উদ্দেশ্য মাথো এটাই আছিলে যাতে তাই সদায় হেপী থাকে তেনেকৈ থাকি 2018 চনৰ 19 মে ফাইনেলি তাই একচেপ্ট কৰিলে তাই মোৰ প্ৰপ'জেল একচেপ্ট কৰিলে আৰু তাই মোক ক'লে তাইৰ হেনো ব্ৰেকআপ হ'ল তেতিয়া মই বিশ্বাসেৰে তাইক আঁকোৱালি ল'লোঁ কথা দিলোঁ তাইক যে তাইৰ লগতে তাইৰ পৰিয়ালকো সদায় চাম যিহেতু ল'ৰা নাই আৰু মোক নিজৰ ল'ৰাৰ দৰে মৰম কৰে এনেকৈ সকলো ভালে ভালে গৈ থাকিলে কিন্তু পাহিবা বেছিদিন ৰিলেশ্যনশ্বিপ আগ নাবাঢ়িলে মই কম্পিউটাৰ হাৰ্ডৱেৰ কৰিবলৈ গুচি গ'লোঁ আৰু তাই গুচি গ'ল গুৱাহাটীত BA কৰিবলৈ কিন্তু মোক নোকোৱাকৈ তাৰপিছত বহুত পৰিৱৰ্তন হ'ল ইমানখিনি তাইৰ কাৰণে কৰিলোঁ নিজক পাহৰিলোঁ কিন্তু তাই সকলো দেখিও নেদেখিলে সকলো বুজিও নুবুজিলে গুৱাহাটী যোৱাৰ পিছত তাই হোৱাটছএপত মেছেজ নকৰা হ'ল মই মেছেজ কৰিলোঁ মেছেজ চাই কিন্তু ৰিপ্লাই নকৰে কল কৰিলেও ৰেছপন্স নিদিয়ে মই ভাবিব পৰা নাই হৈছে কি তাৰপিছত এদিন তাই কল ৰিচিভ কৰিলে আৰু ক'লে যে গুৱাহাটীত পঢ়িব আহিছোঁ নে কথা পাতিব আহিছোঁ মই এতিয়া ছিংগল থাকিব বিচাৰিছোঁ কাকো নালাগে এতিয়া পিছৰটো পিছত দেখা যাব এজ এ ফ্ৰেণ্ড তুমি মোৰ সৈতে থাকিব পাৰা বেয়া নাপাওঁ মই একচেপ্ট কৰিলোঁ পাহিবা যদিও কষ্ট হৈছিলে দুদিনমান যোৱাৰ পিছত তাইৰ বয়ফ্ৰেণ্ডৰ FBত দেখিলোঁ দুয়োটাৰে ফটো ঘূৰি ফুৰিছে একেলগে মই তাইক কল কৰি সুধিলোঁ এইবোৰ কি তাই ক'লে সি হেনো তাইৰ লাইফত ঘূৰি আহিছে তাইক এতিয়া বুজি পাইছে আৰু তাই আকৌ তাক এটা চান্স দিছে মোক ভাল পাবলৈ তাই চেষ্টা কৰিলে কিন্তু নোৱাৰিলে গতিকে ক্ষমা বিচাৰিলে 15 আগষ্ট 2018ত আমাৰ ব্ৰেকআপ হ'ল বহুত কান্দিলোঁ পাহিবা বহুত কষ্ট পালোঁ ইমান সঁচাত থাকিও প্ৰতাৰণা কৰিলে ফাঁকি দিলে নাজানো কিয় কিন্তু পাহিবা মই প্ৰমিছ নেভাঙিলোঁ এতিয়াও তাইক ভাল পাওঁ পায়ে থাকিম তাইৰ ঘৰত যাওঁ তাইৰ ঘৰৰ মানুহক সদায় চাওঁ নিজৰ মা দেউতাৰ নিচিনা যাক নিজতকৈও বেছি ভাল পাই মৰম কৰে সেইজনেই অৱহেলা কৰে এয়াই বাস্তৱ বহুত দীঘলীয়া হ'ল পাহিবা আপুনি অৱহেলা নকৰিব যাতে এদিন তাই শুনিবলৈ পায় আপোনাক হাতজোৰ কৰি অনুৰোধ কৰিছোঁ মৰমৰ পাহিবা আই লাভ ইউ ছ' মাছ ৱেল ৰাহুল মই ডিম্পিক ভুল বুলি নকওঁ মই তোমাকেই ভুল বুলি ক'ম প্ৰথমৰ পৰা তুমিয়েই ভুল 3টা ৰিলেশ্যনশ্বিপৰ পিছত তুমি হাই ছেকেণ্ডেৰীত আকৌ ৰিলেশ্যনশ্বিপত সোমালা উইদাউট ইভেন ন'য়িং ডিম্পিৰ বিষয়ে তুমি নজনাকৈ তাইক ভাল পাই পেলালা ঠিক আছে প্ৰেমত পৰিলা আমাৰ হাতত কণ্ট্ৰল নাই ভাল পোৱাৰ পিছত যেতিয়া তুমি গম পালা যে ডিম্পি অলৰেডি কাৰোবাৰ সৈতে এটা ৰিলেশ্যনশ্বিপত আছে তথাপিও তুমি তাইৰ সৈতে কণ্টিনিউ কৰিলা তুমি গুচি আহিব লাগিছিলে কাৰণ তাইৰ বয়ফ্ৰেণ্ডৰ লগত কিবা এটা প্ৰব্লেম হ'লেই অট'মেটিকেলি তাই তোমাৰ পিনে আহিব আৰু সেইটোৱে হ'ল তাই বয়ফ্ৰেণ্ডৰ লগত কিবা কাজিয়া লাগিলে চাগে মিছআণ্ডাৰষ্টেণ্ডিং হ'ল ব্ৰেকআপ কৰিলে ভেমত ইগ'ত আৰু তাই তোমাক য়েছ কৰি দিলে কিন্তু তাই তোমাক ভালেই নাপায় আৰু সেইটো তাইৰ ভুল নহয় সেইটো তোমাৰ ভুল তুমি তাইৰ লগত অনবৰতে থিয় হৈ আছা তোমাৰ প্ৰয়োজনবোধ তাই কৰাই নাই তুমি খালি এটা ৰিবাউণ্ড আছিলা তাইৰ কাৰণে ইটছ এ ভেৰি হিউজ ৱৰ্ড ৰিবাউণ্ড মানে কাৰোবাক পাহৰিবলৈ কাৰোবাক ব্যৱহাৰ কৰা চ' তুমি সেইটো আছিলা তুমি সত্যত থাকি ভাল পোৱা কিন্তু তুমি নিজকে সদায় মিছা কথা কৈছা নিজেই ভাবি চাবাচোন ইমানবোৰ ভাল পোৱাৰ পিছত তোমাৰ সঁচা ভাল পোৱাটো সঁচাকৈ হৈছেনে হোৱা নাই লাভ হেজ নট কাম টু ইউ দিজ আৰ অল এট্ৰেকশ্যন এণ্ড দ্য ডে লাভ উইল কাম টু ইউ ৰাহুল তেতিয়া তুমি মোক নিজে এদিন মেছেজ কৰিবা যে পাহিবা মোৰ জীৱনত প্ৰেম আহিছে এয়া প্ৰেম নহয় ৰাহুল এয়া জাষ্ট এট্ৰেকশ্যন এণ্ড ইনফেচুৱেশ্যন আৰু যিটো প্ৰেমক পোৱা নাযায় ন এইটো এইজত এনেকুৱা লাগে নাই মোক এইকে লাগিব তেনেকুৱা এটা হৈ যায়
আৰু সেইটো তোমাৰ ক্ষেত্ৰতে হৈছে তুমি জানি বুজি তাইৰ লগতে থাকিলা জানি বুজি তাইৰ ওচৰতে থাকিলা তোমাৰ লগত তাই কথা পাতি থাকিলে তাই বয়ফ্ৰেণ্ডৰ লগতো কথা পাতে বয়ফ্ৰেণ্ডৰ লগত ব্ৰেকআপ হ'ল তোমাৰ লগত আহিলে বয়ফ্ৰেণ্ড ঘূৰি আহিলে তোমাক এৰি দিলে চ' তুমি ক'ত চ' এতিয়া মই তোমাক এইটোৱে কথা ক'ম যে তুমি তাইৰ লগত সকলো ধৰণৰ কানেকশ্যন বন্ধ কৰা ইনফেক্ট গোয়িং টু হাৰ ফেমিলি তোমাৰ দায়িত্ব নহয় সেয়া তোমাক কোনেও ৰেছপঞ্চিবিলিটি দিয়া নাই তুমি নিজৰ চইচত তাইক ব্যৱহাৰ কৰিবলৈও দিলা নিজকে আৰু এতিয়া তুমি নিজৰ চইচত আকৌ দুখ পাবলৈ তাইৰ ঘৰলৈ গৈ আছা চ' প্লিজ ৰাহুল গেট অন ইয়'ৰ ফিট অলপ মেচিয়ৰিটি আনা গ্ৰ' আপ এণ্ড ন' হোৱাট ইজ হেপেনিং এতিয়া তুমি বহুত সৰু হাৰ্ডলি 21-22 লাইফ বহুত দীঘল বহুত মানুহ পাবা বহুত ছোৱালী লগ পাবা বাট চবৰে লগত তুমি প্ৰেমত পৰিব নোৱাৰা দেয়াৰ ইজ এ ডিফাৰেঞ্চ বিটুইন লাভ এণ্ড লাইকিং চ' আই হোপ ইউ আৰ মেচিয়ৰ্ড ইনাফ টু আণ্ডাৰষ্টেণ্ড দ্য ডিফাৰেঞ্চ এণ্ড আই উইচ ইউ অল দ্য বেষ্ট ৰাহুল চ' এয়া আছিলে আজিৰ লাভ ষ্টৰী মোৰ উশাহত তোমাৰ সুবাস এটি নতুন লাভ ষ্টৰীৰ সৈতে আকৌ লগ পাম আনটিল দেন টু ফল ইন লাভ ইটছ এ গ্ৰেট ফিলিং ইউ উইল গেট টু লাৰ্ণ এ লট এণ্ড অলৱেজ ৰিমেম্বাৰ আই লাভ ইউ